সুপ্ৰভাত সকলোলৈকে। আজি গাটো খুবেই বেয়া। কালিৰে পৰা চৰ্দি লাগি আছিলে আৰু আজি গা পা ধুই দিয়াৰ পাছত একেবাৰে মানে জ্বৰটো উঠি আহিছে আৰু ৰাতিপুৱাৰ পৰা মানে সোনকালে ভোকো লাগি আছে, কিয়নো ৰাতি ভাত খোৱা নাছিলোঁ আৰু সেইকাৰণে ভাবিলোঁ যে আজি গা পা সোনকালে ধুই লৈ ভাতটোকে বনাই মেলি খাওঁ আৰু সেইকাৰণে চিম্পুলকৈ খিচিৰি অকণমান বনাই ল'লোঁ আৰু লগতে এপিচ ফ্ৰাই মাছ আছিলে, তাৰে মই ভাবিলোঁ যে পিটিকা বনাওঁ। এয়া পিঁয়াজ, ধনিয়া আৰু খৰিচা অকণমান দি ধুনীয়াকৈ পিটিকা বনাই ল'লোঁ আৰু এয়া মোৰ খিচিৰি ৰেডি হৈ গ'ল। খাই বহুত বেছি ভাল লাগিছে, কিয়নো খিচিৰিত যেতিয়া শুকান জলকীয়া দিয়া হয় খাই বহুত ভাল লাগে আৰু জ্বৰৰ গা তথাপি মানে মই খাই ভাল পাইছোঁ আৰু মাছৰ পিটিকাখিনিও খাই খুব বেছি ভাল লাগিলে। আৰু ভাত পানী খাই দিয়াৰ পাছতে মই জ্বৰৰ টেবলেট এটা খালোঁ, কিয়নো গাটো খুব বেছি বেয়া লাগি আহিছে আৰু আবেলিলৈ জ্বৰৰ টেবলেটটো খাই দিলতহে মানে মোৰ গাটো জ্বৰ কমিল অকণমান। আৰু তাৰপাছত নাইকাৰ পৰা এটা পাৰ্চেল আহিলে, সেয়াও মই খুলি মেলি চালোঁ, প্ৰডাক্টকেইটা বাৰু ভালে আহিলে। বাৰু তেন্তে আজিলৈ আহিছোঁ, বাই। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি যাব, বাই।